নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ব্লগলৈ জনাইছোঁ স্বাগতম আপোনালোকক। মই এয়া দেখাবলৈ লৈছোঁ, আমি যি ৰিং চেৰিমনীলৈ যাওঁতে আঘোণী দাং কাটিৰ লগত অলপ ভিডিঅ' কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাতে আমি বহুত নতুন নতুন মানুহ লগ পালোঁ আৰু আঘোণী দাং কাটিও আহিছে। আমি লগ হৈ অলপ ভিডিঅ' বনালোঁ। তেওঁলোকৰ ওচৰতে যিহেতু মুগা চুমনি আছে, চুমনিতে আমি এয়া ভিডিঅ' কৰি আপোনালোকক খেলি মেলিকৈ এই ভিডিঅ'টো দিছোঁ। জমনি আপোনালোকে চাই ভাল পাব আৰু কেনে পায় মোক কমেণ্ট কৰি জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে যদি মোৰ এই চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে নিশ্চয় আগবাঢ়ি যাব পাৰিম আৰু নতুন নতুন জমনি ভিডিঅ' আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, আগবাঢ়ি যোৱাত নিশ্চয় সহায় কৰিব বুলি আশা কৰিছোঁ। কৰিশ্মা নহয়, কাশ্মীৰী। সদায় যে তেওঁ যে মোৰ ভাইটিলে ফোন কৰি থাকে, আপুনি গম পায় নাই বাৰু? তেনেকুৱা কথা ক'বলৈ নাহিবি দেই, চকু খুকুটিয়াই আনিব ক'লে লাগি আহে, লাগি যাম তোমাক। মেছেজ কৰে, কেলে বেয়া পায় কথা ক'লে মানে। ছোৱালী ভালকে ৰাখিব কিন্তু দেই। মোৰ ছোৱালী ভাল, তোমাৰ ভাইৰে নে ভাগিনে হয় সেইটোহে ধৰি নহয়, মোৰ ভাই ভালেই। ছোৱালীয়ে পগলা কৰি দিছে ফোন কৰি কৰি। হয় নেকি? তেনেকুৱা কথা ক'বলৈ নাহিব দেই। কাক কথা ক'বলৈ কৰি অনবৰত মুঠতে ধান কাটি অনবৰত ধান কাটিয়ে উলিয়াই থাকে আৰু মোবাইলত। ভালহে আকৌ দাং কাটি নিব পাৰিলে মানে ভাল। মোৰ আকৌ কি ভাল? আই কেলে ভাল হ'ব? ভায়েকে নিব পাৰিলে আকৌ বোৱাৰীয়ে ঘটিব আকৌ ভালহে। বেলেগকে মই চাই থৈছো, আচল কথা সেইটো। বেছি কথা দিব নাহিব, কথা ক'বলৈ নাহিব। আপোনালোকৰ কথা পাতি মোৰ এটা দিছো। এজনী কৈছো চুলিত ধৰি পাক মাৰি ধৰিম, চিনি পোৱা নাই মোক। এজনী কৈছো চকুটোকে ঘকুটিয়াই কি মোক চাই আছ? কি মোক চাই আছ? আপোনালোকে ভিডিঅ' কৰি আমাক বেছি হেৰি নকৰিব দেই। ছোৱালীয়ে ফোন কৰে মেছেজ কি হৈছে আজিকালি লোকৰ ভাইক ফোন কৰিব, সাৱধান কৰিব। আমি সাংবাদিক আমি নামানো। কি হৈছে? নামানো। সাংবাদিকক মোবাইল ভাঙি দিম। আপুনি কি ধেমালি কৰিছে? কি সাংবাদিকে ইমান কথা কয়? এইবোৰ সাংবাদিকৰ গুলি মাৰো, এইবোৰ সাংবাদিকৰ কাম নাই। এইজন হৈছে নিতন নিৰঞ্জন বৰা। আচলতে তেওঁ মোতকৈ বয়সত সৰু। মোৰ যিটো মাৰ ঘৰ কাকতি নাতে কাকতমাৰী মানুহ, তেওঁ মোতকৈ বয়সত সৰু। তেওঁ ইমান ধুনীয়াকৈ ভিডিঅ'বিলাক বনায়। তেওঁ ভিডিঅ' মই চাইছোঁ, ভাল লাগে। তেওঁ সুন্দৰ কথা কয়, ভাল লাগে আৰু সকলোকে আগবাঢ়ি যোৱাটো তেওঁ সহায় কৰে। এয়া হৈছে নিবিড়, আপোনালোক সকলোকে চিনি পায় ভেকলু বুলি, আৰু তেওঁ এয়া কেক আনিছে আৰু তেওঁৰ লগতে এখন কেক লৈ কথা। আমাৰ বা ভাগৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, যিমান পাৰে মৰম দিব আৰু সিমানে। সেইটোৱে। এয়া হৈছে আঙুঠি, কইনা আৰু দৰাক পিন্ধাবলৈ অনা আঙুঠি। আৰু এয়া হৈছে মোৰ লগত গৈছিলে আদিত্য কোঁৱৰ আৰু জোনমণিৰে এটা সুন্দৰ নৃত্য আপোনালোকৰ লগত সেয়াও শ্বেয়াৰ কৰিছোঁ। আপোনালোকে চাব, চাই নিশ্চয় ভাল পাব আপোনালোকে এই নৃত্যটো। কৰিয়ে পেলালে সবাই, কৰিয়ে পেলালে। মই চাই দিছো নহয়। আমি বৰ্তমান যাবলৈ গৈ আছোঁ আৰু গৈ থাকোঁতে আমি অলপ কথা পাতি গৈ আছোঁ আৰু সেয়াও আপোনালোকক দেখালোঁ। এয়া মোৰ লগতে গৈছে মোৰ ল'ৰাটো ডেনিয়েল আৰু এয়া হৈছে আদিত্য কোঁৱৰ। এটা চেনেল আছে, আপোনালোকে এই চেনেলটো চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোককো দেখুৱাম অকণমান ভিডিঅ'টো, চাই থাকিব ভিডিঅ'টো। আমি আচলতে নতুনকৈ চেনেল খুলিছোঁ আৰু সেয়েহে ইমান আগবাঢ়ি যাব পৰা নাই। আপোনালোকে আগবাঢ়ি যোৱাত আমাক সহায় কৰিব বুলি বহুত আশা কৰিলোঁ। বাই বাই। সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। দেখিলে
আকৌ মাৰি দিম আকৌ সেইফালে পৰিবগৈ ডাঙৰ বুলিহে পোৱা নাই আকৌ অ' এনেকৈ কথা কয়নে বাৰু ছোৱালী বাৰু এইবোৰ ইমান ডাঙৰ ছোৱালী নে এনেকুৱা কথা কয় মই এনেকৈ কথা কওঁ আকৌ বেয়া পাইছোঁ যোৱা তোমাক মই যেনিবা লাহে লগ কৰি ফুৰিছোগৈ আকৌ থৈ আকৌ মাৰি দিম ইজনী কোনজনী ইজনী তেজ খালি কথা এটা ক'ব নাই আকৌ ভিডিঅ' বনাই এনেকুৱা ছোৱালী